চালা বিয়া পতাৰ পাছত চালা ল'ৰাটো মোক ভালকৈ নোচোৱা হ'ল। নিজৰ ঘৈণীয়েককে চাই মোক একদম ভালকৈ দেখোন মৰম চেনেহ নকৰাই হ'ল দেখোন। চাওঁচোন আজি বোৱাৰী মোলৈ কিমান মৰম আছে। আজি দুটকাটোত পানী কাপানী হৈ যায়। আজি মই তাক টেষ্ট ল'ব লাগিব। টেষ্ট বৰী বৰী এইপিনে অহা নাই এইপিনে। ঠিকে আছে ঠিকে আছে। এখেত এতিয়া অফিচলৈ গ'ল। মই টিফিন চিফিন পেক কৰি চব দিছোঁ যে অফিচলৈ গৈছে। অঁ মা কওক। অঁ গৈছোঁ। মা ফোন ৰাখিছোঁ দেই। মায়ে ফোন মাতিছে, কিবা কাম আছে নেকি? ঠিক আছে মই অলপ দেৰিকৈ ফোন কৰিম দেই মা। ঠিক আছে ৰাখিছোঁ। টেষ্ট ল'ব লাগিব। টেষ্ট বৰী বৰী এইপিনে অহা নাই এইপিনে। অঁ মা কওক কেলৈ মাতিছিলে আপুনি মোক? কি হ'ল আজিকালি ইমান এটা ফোনত বিজি থাকোঁ যে? নাই মা নহয়, মই মালৈ অলপ ফোন কৰিছিলোঁ। হয় অঁ ঠিক আছে বাৰু। পিছে বৰী তুমি এটা কথা কোৱাচোন, মই যদি বিচনাৰ ওপৰত থিয় হৈ থাকোঁ তুমি ক'ত থাকিবা? মা মই অভিয়াছলি মই মাটিৰ ওপৰত থিয় হৈ থাকিম। হয় নি? মই যদি বিচনাত বহি থাকোঁ তই ক'ত বহিবি? মই চকীতে বহি দিম। মই যদি চকীত বহোঁ তই ক'ত বহিবি? আপুনি চকীত বহিলে মই মাটিতে বহিম। সেইটোতো কোনো ডাঙৰ কথা নহয়। নাইচ ভেৰি নাইচ। মই যদি মাটিত বহোঁ তই ক'ত বহিবি? অঁ আপুনি যদি মাটিত বহে তেন্তে মই মাটিখিনি বহিম। মই যদি মাটিখিনি গাঁতত সোমাই থাকোঁ তই ক'ত থাকিবি? আপুনি যদি মাটিখিনি গাঁতত সোমাই থাকে তেন্তে মই আপোনাক ওপৰৰ পৰা মাটি ঢালি দিম। চালা তই দেখোন কালাৰো কাল বিপৰীত কাল। যা মোলৈ চাহকাপ বনাকে যা। আৰু শুন নিমখ দি চাহ বনাবি দেই, চেনি দি। মোৰ বহুত ডায়েবেটিছ আজিকালি। অঁ মা কওক। অঁ হয়। অঁ আছে। ঠিক আছে ঠিক আছে হ'ব আপুনি হ'ল কওকচোন। মই পাকঘৰলৈ গৈ আপোনাক ফোন কৰিছোঁ। 1 মিনিটত মই চাহ বনাই আনিছোঁ হ'ব দেই মা। বোৱাৰী অলপ মৰমটো মোলৈ বেছিয়ে হ'ল নেকি? সেইকাৰণে নিমখ চাহ খোৱাই ভাল। এনেও ডায়েবেটিছৰ পেচেণ্ট নহয় জানো? পিছে দেখিলে নহয় ৰাইজে মৰম চেনেহৰ মাজত আমি জীয়াই থাকিব লাগিব আৰু জীয়াই থাকিবও লাগিব। তেন্তে ভিডিঅ'টো কেনে পালে আমাক কমেণ্ট কৰি জনাব। আৰু নতুনকৈ যদি আহিছে আমাৰ চেনেললৈ ছাবস্ক্ৰাইব কৰি দিব আৰু নিমখ চাহ খাব, চেনি চাহ খাব। তেন্তে আকৌ লগ পাম এনেকুৱা সুন্দৰ ভিডিঅ'। ছাবস্ক্ৰাইব কৰি যাব দেই। ছাবস্ক্ৰাইব কৰা একদম ফ্ৰী হয়। ফ্ৰী প্লিজ ছাবস্ক্ৰাইব বাই। আকৌ লগ পাম।